আজি ঘৰতে কৰিব পৰা কেইটামান ব্যৱসায় য'ত খুব কম বিনিয়োগ দৰকাৰ হয় তেনেকুৱা ব্যৱসায়ৰ বিষয়ে ক'বলৈ ওলাইছোঁ। ঘৰতে কৰিব পৰা প্ৰথম তেনে ব্যৱসায়টো হ'ল আচাৰ বনোৱা ব্যৱসায়। ই এক খুবেই লাভজনক ব্যৱসায় আৰু ঘৰতে এটা আচাৰ উদ্যোগ গঢ়ি তুলিবলৈ প্ৰায় 50,000 পৰা 80,000 টকাৰ প্ৰয়োজন হ'ব। এই টকা প্ৰধানকৈ আপোনাৰ কেঁচা মাল সংগ্ৰহ, মেচিন আৰু অন্যান্য আচবাব তথা বাচন বৰ্তনৰ বাবে খৰচ হ'ব। ভাৰত চৰকাৰে কিছুমান ব্যৱসায়ক অকল ক্ষুদ্ৰ উদ্যোগৰ বাবে ৰিজাৰ্ভ কৰি ৰাখিছে, অৰ্থাৎ কোনো ডাঙৰ কোম্পানীয়ে এই ব্যৱসায়ত সোমাব নোৱাৰে আৰু যদিহে সোমায় তেন্তে নিজৰ উৎপাদনত 50% ৰপ্তানি কৰিব লাগিব। আচাৰ বনোৱা উদ্যোগ তেনে ৰিজাৰ্ভড আইটেমৰ ভিতৰত পৰে। সেয়েহে এই ব্যৱসায়ত আপুনি কোনো ডাঙৰ কোম্পানীৰ সৈতে প্ৰতিযোগিতা কৰিব লগা নহয়। দ্বিতীয় তেনে ব্যৱসায়টো হ'ল শিশুৰ খেলা স্কুল, মানে যিটো আমি প্লে স্কুল বা ক্ৰেছ বা ডে কেয়াৰ ছাৰ্ভিচ বুলি কওঁ সেইটো। আজিকালি প্লে স্কুল বা ক্ৰেছ বা ডে কেয়াৰ ছাৰ্ভিচবোৰ খুবেই জনপ্ৰিয় হৈ উঠিছে। আজিকালি আমাৰ ফেমিলিবিলাক হৈছে নিউক্লিয়াৰ ফেমিলি আৰু ঘৰত বেছি মানুহ নাথাকে। বেছিভাগতে মাক দেউতাক, ল'ৰা ছোৱালী ইমানতে পৰিয়ালটো সীমাবদ্ধ। তেনেস্থলত যদি মাক দেউতাক দুয়োজনে চাকৰি কৰে তেন্তে দিনটো ল'ৰা ছোৱালীক চাবলৈ কোনো বিশ্বাসযোগ্য মানুহৰ দৰকাৰ হয়। সেইবাবে ডে কেয়াৰ ছাৰ্ভিচবোৰ আজিকালি খুবেই জনপ্ৰিয় আৰু সকলো চহৰ নগৰ আনকি কিছুমান গাঁৱতো এনে ছাৰ্ভিচ দেখিবলৈ পোৱা গৈছে। প্লে স্কুল কাম ক্ৰেছ এখন খুলিবলৈ দুটা উপায় আছে। হয়তো আপুনি কিডজি, কিডছ বেদা বা ইউৰো কিডছ এনেধৰণৰ ডাঙৰ ব্ৰেণ্ডৰ পৰা ফ্ৰেঞ্চাইজি ল'ব পাৰে। কিডজিৰ ফ্ৰেঞ্চাইজি ল'বলৈ আপোনাক প্ৰায় 2,000 পৰা 3,000 স্কুৱেৰ ফিটৰ জেগা আৰু প্ৰায় 12 লাখ মান টকাৰ বিনিয়োগ দৰকাৰ হ'ব। কিন্তু ইমানখিনি বিনিয়োগ সকলোৰে বাবে সম্ভৱপৰ নহ'ব পাৰে। সেয়েহে ফ্ৰেঞ্চাইজি লোৱাতকৈ নিজেও এখন প্লে স্কুল খুলিব পাৰি। কিন্তু এইখিনি কৰিবলৈ যাওঁতে চৰকাৰী নীতি নিয়ম আৰু যাৱতীয় অনুজ্ঞাবোৰ আগতে গোটাই ল'ব লাগে। স্কুলখন ফৰ প্ৰফিট বা নন প্ৰফিট এই দুই ধৰণেই খুলিব পাৰি। যদি ফৰ প্ৰফিট খুলিব খোজে তেন্তে প্ৰাইভেট লিমিটেড কোম্পানী বা লিমিটেড লাইবিলিটি কোম্পানী এটা খুলি সেই কোম্পানীৰ নামতহে স্কুলটো খুলিব লাগে। আনহাতে যদি নন প্ৰফিট কৰি খুলিব খুজিছে তেন্তে ছেকশ্যন 8 কোম্পানী বা ট্ৰাষ্ট বুলি ৰেজিষ্টাৰ কৰি লোৱাটো ভাল। ঘৰতে কৰিব পৰা আন এটা ব্যৱসায় হ'ল কেক বনোৱা ব্যৱসায়। 50,000 পৰা 60,000 মান টকাৰ ভিতৰত আৰম্ভ কৰিব পৰা ই এক খুবেই ভাল ব্যৱসায়। আজিকালি যিকোনো পাৰ্টিতে কেক থকাটো অনিবাৰ্য। বাৰ্থডে, এনিভাৰ্চাৰী, নিউ ইয়েৰ বা অন্য যিকোনো সৰু বৰ অকেজনত কেক কটাটো বাধ্যতামূলক হৈ পৰিছে। সেয়েহে কেক বনোৱা ব্যৱসায় আজিকালি খুবেই লাভজনক ব্যৱসায়। আপুনি যদি নিজেই কেক বনাব জানে আৰু কামটো নিজেই কৰি ভাল পায় আৰু ইয়াৰ প্ৰতি আগ্ৰহো আছে তেন্তে আপুনি নিজেই খুব কম খৰচত অকলে ঘৰতে এই ব্যৱসায় আৰম্ভ কৰিব পাৰে। কিন্তু যদি ব্যৱসায়টো অলপ ডাঙৰকৈ কৰিব খুজিছে তেন্তে আপোনাক প্ৰায় 3,000 স্কুৱেৰ ফিটৰ এটা ঘৰ লাগিব। লগতে কেক বনোৱা সা সঁজুলিৰ বাবে প্ৰায় 20,000-25,000 মান টকা খৰচ হ'ব। লগতে কেঁচা মালৰ বাবে প্ৰায় 15,000 আৰু মাৰ্কেটিং আৰু বিজ্ঞাপনৰ বাবে 10,000 আৰু অন্যান্য খৰচ পাতি মিলাই আৰু 10,000 মান টকা খৰচ হ'ব। গতিকে টোটেল 60,000 মান টকাৰ ভিতৰত ব্যৱসায়টো আৰম্ভ কৰিব পাৰি। খৰচবোৰৰ হিচাপটো আপোনাৰ দৰকাৰ মতে সলনি হ'ব। যদি কেক বনোৱা ঠাইখিনি ভাড়াত ল'ব লাগে তেন্তে ভাড়াৰ নামত কিছু অতিৰিক্ত পইচা খৰচ হ'ব। কিন্তু যদি সেই ঠাইখিনি আপোনাৰ ঘৰতে আছে তেন্তে ভাড়াৰ পইচা বাচি যাব। ঠিক তেনেদৰে অন্যান্য খৰচবোৰো পৰিস্থিতি আৰু দৰকাৰ অনুযায়ী সলনি হ'ব পাৰে। আন এটা অতি কম খৰচতে ঘৰতে কৰিব পৰা ব্যৱসায় হ'ল চাবোন বনোৱা ব্যৱসায়। অৱশ্যে ইয়াৰ খৰচ আচাৰ আৰু কেক বনোৱা ব্যৱসায়তকৈ অলপ বেছি। চাবোন বনোৱা ব্যৱসায় ক্ষুদ্ৰ উদ্যোগ হিচাপে গঢ়ি তুলিবলৈ হ'লে প্ৰায় 1 পৰা 3 লাখ টকা আৰু অলপ মধ্যমীয়া পৰিসৰৰ কৰি গঢ়ি তুলিবলৈ হ'লে প্ৰায় 5 পৰা 10 লাখ টকা দৰকাৰ হ'ব। চাবোন বনোৱা উদ্যোগ গঢ়িবলৈ আপোনাক কেইটামান চৰকাৰী লাইচেন্সৰ প্ৰয়োজন হ'ব। সেইকেইটা হ'ল SSI ৰেজিষ্ট্ৰেশ্যন, FDA এপ্ৰুভেল, ৱেটছ এণ্ড মেজাৰ্ছৰ এপ্ৰুভেল, কাৰেণ্ট বেংক একাউণ্ট, ট্ৰেডমাৰ্ক, GST ৰেজিষ্ট্ৰেশ্যন, ট্ৰেড লাইচেন্স, ড্ৰাগ কণ্ট্ৰল বৰ্ডৰ পৰা ক্লিয়াৰেন্স আৰু পলিউশ্যন কণ্ট্ৰল বৰ্ডৰ পৰা NOC। ইয়াৰ উপৰিও আপোনাক 2-3জন মান অভিজ্ঞতা থকা দক্ষ কৰ্মী আৰু কমেও 10জন মান শ্ৰমিকৰ দৰকাৰ হ'ব। ইয়াৰ উপৰিও বিভিন্ন কেঁচা মাল আৰু মেচিন, সা সৰঞ্জাম ইত্যাদি দৰকাৰ হ'ব। কিছু পৰিমাণে কেঁচা মাল আৰু উৎপাদিত সামগ্ৰী জমা কৰি ৰাখিবলৈ এটা সৰুকৈ হ'লেও ৱেৰহাউচৰো দৰকাৰ হ'ব। আন এটা ব্যৱসায় হ'ল পাপৰ বনোৱা ব্যৱসায়।
পাপৰ বনোৱা ব্যৱসায় খুব কম খৰচতে আৰম্ভ কৰিব পাৰি আৰু কৰোঁ বুলিলে ভালেখিনি টকা খৰচ কৰি ডাঙৰকৈও কৰিব পাৰি। ই এনে এক ব্যৱসায় যাক প্ৰথমতে সৰুকৈ আৰম্ভ কৰি পিছলৈ সম্প্ৰসাৰিত কৰি গৈ থাকিব পাৰি। ইয়াৰ কোনো সীমা নাই, কাৰণ ইয়াৰ চাহিদা বহুত। পাপৰ সকলোৱে খায়। মানুহৰ ঘৰত, ৰেষ্টুৰেণ্ট, বিয়া সবাহ সকলোতে পাপৰ থাকিবই। সেয়েহে নতুনকৈ ব্যৱসায় হাত দিবলৈ বিচৰাসকলে ই এক খুবেই আকৰ্ষণীয় ব্যৱসায়। পাপৰ বনোৱা মেনুৱেল মেচিন 10,000 মান টকাৰ ভিতৰতে পোৱা যায়। আনহাতে ছেমি অট'মেটিক আৰু অট'মেটিক মেচিনৰ দাম প্ৰায় 1 লাখ মান হ'ব। ইয়াৰ উপৰিও গ্ৰাইণ্ডিঙৰ পৰা আৰম্ভ কৰি পেকেজিঙলৈ বিভিন্ন স্তৰত বেলেগ বেলেগ মেচিনৰ দৰকাৰ হ'ব। অৱশ্যে ইয়াৰে কিছুমান কাম কম খৰচতে কৰিবলৈ বিচাৰিলে হাতেৰেও কৰিব পাৰি। ইণ্ডিয়ান ইনষ্টিটিউট অফ ফুড প্ৰচেছিং টেকন'লজি IIFPT-য়ে এই সকলো তথ্য সামৰি পাপৰ উদ্যোগ আৰম্ভ কৰিব বিচৰাসকলৰ বাবে এখন পাপৰ প্ৰচেছিং হেণ্ডবুক প্ৰস্তুত কৰি উলিয়াইছে। সেইখন পঢ়িলেই পাপৰ উদ্যোগৰ কথা গম পাই যাব। সেই হেণ্ডবুকখন IIFPT-ৰ ৱেবছাইটত দিয়া আছে। আন এটা ব্যৱসায় হ'ল নুডলছ বনোৱা ব্যৱসায়। পাপৰৰ দৰে আন এবিধ খুবেই সহজলভ্য আৰু সকলোৱে খাই ভাল পোৱা বস্তু হ'ল নুডলছ। সৰু সৰু ল'ৰা-ছোৱালীৰ পৰা বয়সস্থ লোকলৈ সকলোৱে নুডলছ ভাল পায়। নুডলছ সকলোৰে ইমানেই প্ৰিয় যে আজিকালি বিয়া সবাহতো নুডলছ বহুলভাৱে পৰিৱেশন কৰা হয়। স্কুল কলেজীয়া দিনবোৰত ৰাতি ভাতৰ সলনি নুডলছ খাই শুই থকা অভ্যাস আমাৰ বহুতৰে আছিল আৰু হয়তো এতিয়াও আছে। মুঠৰ ওপৰত নুডলছৰ জনপ্ৰিয়তা আৰু চাহিদা খুবেই বেছি আৰু সেয়েহে নুডলছ বনোৱা ব্যৱসায় কৰিলে অনায়াসে লাভৱান হ'ব পাৰি। এটা মধ্যমীয়া আকাৰৰ নুডলছ উদ্যোগ গঢ়ি তুলিবলৈ হ'লে প্ৰায় 1.5 লাখৰ পৰা 2 লাখ মানৰ ভিতৰত বিনিয়োগ দৰকাৰ হ'ব। প্ৰধান খৰচবোৰ হ'ল নুডলছ বনোৱা মেচিন, ময়দা মিক্সাৰ মেচিন আৰু নুডলছ ষ্টিমাৰ মেচিন। ইয়াৰ উপৰিও ৱেৰহাউচ, কৰ্মী, বিদ্যুৎ, ফাৰ্নিচাৰ ইত্যাদি যাৱতীয় খৰচবোৰ আছে। ডিছপ'জেবল কাঁহী-বাতি বনোৱা উদ্যোগ এটা সম্পূৰ্ণকৈ ঘৰতে গঢ়ি তুলিবলৈ পাৰি। ইয়াৰ বাবে দামী মেচিন দৰকাৰ নাই। এনে উদ্যোগ প্ৰায় 50,000 মান টকাৰ ভিতৰতে ঘৰতে আৰম্ভ কৰিব পাৰি। ইয়াৰ বাবে মাত্ৰ এটা মেচিন আৰু কেইজনমান শ্ৰমিকৰ দৰকাৰ হয়। আন এটা উদ্যোগ হ'ল ধূপকাঠি বনোৱা ব্যৱসায়। ধূপকাঠি বনোৱা ব্যৱসায় আন এক খুব সহজে গঢ়ি তুলিব পৰা আৰু লাভজনক ব্যৱসায়। ইয়াক ঘৰতে গঢ়ি তুলিব পৰা যায় প্ৰায় 80,000ৰ পৰা 1 লাখ মান টকাৰ ভিতৰত। ইয়াৰ বাবেও মেচিনৰ দৰকাৰ হ'ব যদিও খুব দামী অট'মেটিক মেচিনৰ সলনি হাতেৰে চলোৱা মেনুৱেল মেচিনেৰেও আৰম্ভ কৰিব পাৰি। লগতে ড্ৰায়াৰ মেচিনৰো দৰকাৰ হ'ব। আন এটা ব্যৱসায় হ'ল মমবাতি বনোৱা ব্যৱসায়। ঘৰতে সৰুকৈ কৰিব পৰা আন এটা ব্যৱসায় হ'ল মমবাতিৰ ব্যৱসায়। ইয়াক আৰম্ভ কৰিবলৈ প্ৰায় 1 পৰা 1.5 লাখ মান টকাৰ প্ৰয়োজন হ'ব। ইয়াৰ ভিতৰত প্ৰায় 60,000 মান টকা কেণ্ডেল বনোৱা মেচিনত খৰচ হ'ব আৰু বাকীখিনি মেন পাৱাৰ, ডিষ্ট্ৰিবিউশ্যন কষ্ট, কেঁচা মাল আৰু পেকেজিঙত খৰচ হ'ব। ইয়াৰ উপৰিও ইটো সিটো সৰু সুৰা খৰচ 2-এটা থাকিব পাৰে। কেণ্ডেল বনোৱা মেচিন মেনুৱেল, ছেমি অট'মেটিক আৰু ফুল্লি অট'মেটিক ইত্যাদি কেইবা ধৰণৰো হ'ব পাৰে। ইয়াত মেনুৱেল মেচিনটোৰ দাম 60,000 টকা কনচিডাৰ কৰা হৈছে। মমবাতি বনোৱা প্ৰধান উপাদান হ'ল পেৰাফিন ৱাক্স। এই পেৰাফিন ৱাক্স ৰিফাইনাৰীৰ পৰা ওলায়। আমাৰ অসমত ডিগবৈ আৰু নুমলীগড় ৰিফাইনাৰীৰ পেৰাফিন ৱাক্স বনোৱা ক্ষমতা আছে। এই পেৰাফিন ৱাক্স ডিষ্ট্ৰিবিউটৰৰ পৰা কিনিব পাৰি। পেৰাফিন ৱাক্সৰ দাম বঢ়া কমা হৈ থাকে যদিও প্ৰতি কেজিত 100 টকা বুলি ধৰিব পাৰে। সেই হিচাপে চাবলৈ গ'লে 50 কেজি ৱাক্সৰ দাম 5,000 টকা। লগত আন 2-এপদ বস্তুৰ দাম লগ কৰিলেও আপোনাৰ এবাৰত ক্ৰয় কৰিব লগা কেঁচা মালৰ খৰচ 7-8 হাজাৰতকৈ বেছি নহয়। যিহেতু আমি ঘৰতে সৰুকৈ স্থাপন কৰা উদ্যোগৰ কথা কৈছোঁ, সেয়েহে এবাৰত 50 কেজিতকৈ বেছি ৱাক্স ক্ৰয় কৰিব লগা নহ'ব বুলি ধৰিছোঁ। ঘৰৰ পৰা কৰিব পৰা আন এটা ব্যৱসায় হ'ল ক্লাউড কিচেন। আজিকালি ইণ্টাৰনেটৰ দিন। সকলোৰে হাতত স্মাৰ্টফোন আৰু হাই স্পীড ইণ্টাৰনেট। দৈনন্দিন জীৱনত আমি বহুতো কাম-কাজ অনলাইন সেৱাৰ যোগেৰে সমাধা কৰোঁ। ইয়াৰ ভিতৰত এটা হৈছে অনলাইন এপৰ জৰিয়তে খানা অৰ্ডাৰ কৰাটো। ছুইগি, জমেটো, ফুড পাণ্ডা আদি মোবাইল এপৰ জৰিয়তে কোনো ৰেষ্টুৰেণ্টৰ পৰা নিজৰ ঘৰলৈ খোৱা বস্তু অৰ্ডাৰ দিব পাৰি। অৰ্ডাৰ দিয়াৰ কিছু সময়ৰ ভিতৰতে এজন মানুহে আপোনাৰ অৰ্ডাৰ কৰা খোৱা বস্তুখিনি ঘৰতে দি থৈ যায়হি। আজিকালি কিছুমান প্ৰতিষ্ঠান গঢ়ি উঠিছে য'ত আপুনি মোবাইলৰ জৰিয়তে খোৱা বস্তু অৰ্ডাৰ দিব পাৰিব, কিন্তু সেয়া ৰেষ্টুৰেণ্ট নহয়। আপুনি তাত গৈ নিজে বহি খাব নোৱাৰে। এনেবোৰ প্ৰতিষ্ঠানক ক্লাউড কিচেন বুলি কোৱা হয়। যিহেতু ৰেষ্টুৰেণ্টৰ নিচিনা মানুহে বহি খোৱা লোৱাৰ সুবিধা নাই, সেইবাবে এনেবোৰ ক্লাউড কিচেনত খৰচ বহুখিনি কম। অকল খানা বনোৱা সুবিধাখিনি, মেন পাৱাৰ আৰু খানাৰ সামগ্ৰীখিনিৰ খৰচহে আছে। সেয়েহে ই লাভজনক আৰু সেইবাবে এনে ক্লাউড কিচেন আজিকালি আলিয়ে গলিয়ে দেখিবলৈ পোৱা গৈছে। অৱশ্যে কিছুমান কথা মনত ৰাখি থোৱা ভাল। ক্লাউড কিচেনৰ ব্যৱসায় চহৰ অঞ্চলতহে লাভজনক হ'ব। গাঁও অঞ্চলত অনলাইন
খোৱাবস্তুৰ অৰ্ডাৰ কৰাৰ ব্যৱস্থা গঢ় লৈ উঠা নাই। দ্বিতীয়তে, ছুইগি, জ'মাটো ইত্যাদি এপবোৰে প্ৰতিটো অৰ্ডাৰৰ 18-30% আপোনাৰ কাটিব। ই এক বৃহৎ খৰচ। কিন্তু সাধাৰণতে ৰেষ্টুৰেণ্ট এখনত মানুহে খোৱাৰ পিছত পইচা আপোনাৰ হাততে দিব। ইয়াত কোনো মধ্যভোগী নাই। সাধাৰণ ৰেষ্টুৰেণ্ট এখন বেছি লাভজনক যেন লাগিলেও ক্লাউড কিচেনৰ জনপ্ৰিয়তা আৰু লাভজনকতা নুই কৰিব নোৱাৰি। আজিলৈ ইমানেই। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। ইয়াৰ দ্বাৰা আপোনাৰ অকণমানো সহায় হ'লে মোৰ কষ্ট সাৰ্থক হোৱা বুলি ভাবিম।